হেল্ল' এভৰিৱান, এই ভিডিঅ'টো মই দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে ডেইলি লাইফত মই কি কৰিলোঁ চাওঁ। এতিয়া ফাৰ্ষ্টলৈ ভিতৰলৈ গৈ মই কফি কাপ খাইছোঁ। কফি খোৱা এইটো টাইম নহয়, কিন্তু খাই দিছোঁ আৰু। এয়া মায়ে বিন ভাজি বনাইছে আৰু লগতে মোক ডাঙৰ বেগুৰীটো পিটিকা বনাব দিছে। এয়া পিটিকা বনাই ল'লোঁ আৰু কণী দম বনোৱাই আছিলে, গতিকে আপোনালোকক দেখাই দিলোঁ। অলপ ৰেডি হৈ লৈছোঁ আৰু ক'ত যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকিলেতো গমেই পাব। এয়া মই ৰেডি হৈ ল'লোঁ আৰু এয়া পাছফালৰ পৰা মোৰ মা এতিয়া ওলাই আহিব। এতিয়া মই যাবলৈ ওলালোঁ। পূৰা ৰ'দ দিছে, ভিডিঅ'টো মই তাকে কৈ আছিলোঁ, পূৰা ৰ'দ দিছে। এয়া প্ৰায় ফুলবোৰ ফুলি আছে, বহুত দিনেই ফুলিছে। ৰেড ৰ'জ বা নুফুলে, কিন্তু হোৱাইট ৰ'জ বা ফুলি আছে। ৰেড ৰ'জ কেতিয়াবাই ৰুলোঁ, কিন্তু নুফুলে। আৰু এয়া মই আহি পালোঁহি। এয়া বা পূৰা হাঁহি হাঁহি ৰেডি হৈ আছে আজি, কিয়নো কইনা ভাত খুৱাব। এয়া আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া কইনা ভাত খুৱাবলৈ বুলি সকলো নিয়ম নীতিবোৰ কৰি লোৱা হৈছে। আৰু এয়া আমাৰ কইনাৰ থালি ৰেডি। আপাই খুৱাই লৈ আমি সকলোৱে খোৱালোঁ। ঘৰলৈ আহি পালোঁহি, ভাগৰো লাগিছে, কিন্তু মায়ে কৈছে মাছৰুমখিনি বনাই দে। কিন্তু মই নবনালোঁ, কৈছিলে বনাবলৈ, কিন্তু মায়ে ক'লে ময়ে বনাই দিওঁ। গতিকে মায়ে বনাইছে। এতিয়া মই ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ। পিঁয়াজখিনি দি মেলি আদা নহৰু পেষ্ট আৰু জলকীয়া দি দিব। তাৰপিছত মাছৰুমখিনি দিয়া হ'লে আৰু ইয়াৰ হালধি নিমখ দি মেলি পানী অলপমান দি দিলোঁ। আৰু আপোনালোকে মেগী মছলা এড কৰিব পাৰে। এয়া ধনিয়া আৰু আপোনালোকে কাশ্মীৰী মিৰ্চটো ইউজ কৰিব পাৰে ৰঙৰ বাবে। পূৰা শুকান কৰি দিব আপোনালোকে মাছৰুমখিনি। এয়া মই ধনিয়া দি দিছোঁ। অলপ জুচি টাইপ থৈ দিব, তেতিয়া ভাল লাগে খাই। এনেকৈ আপোনালোকে চিম্পলকৈ ঘৰতে মাছৰুম বনাব পাৰে। আৰু যোনে যোনে ভিডিঅ'টো শেষলৈ চালে তেওঁলোকলৈ থেংক ইউ।